হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ মায়াবিনী ধাৰাবাহিকখনৰ আজি আহিবলগীয়া খণ্ডটি চাবলৈ বহুত বেছি ভাল লাগিবলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল অৰুণাভ আৰু স্নিগ্ধাৰ ফটোখিনি পল্লৱীৰ ফাইলত স্নিগ্ধাৰ মাকে ৰাখিছিল বুলি ঘৰৰ সকলোৱে গম পাই গৈছিল আৰু কথাটো শুনি অৰুণাভৰ লগতে মায়ায়ো বহুত দুখ কৰিছিল আৰু অৰুণাভে বৈভৱ গোস্বামীক এইটো ভাল কাম নকৰিলে বুলি খং কৰিছিল আৰু তেতিয়া বৈভৱ গোস্বামীয়ে তোমাক হেৰুৱাৰ ভয়তে মই এই কামটো কৰিলো আৰু মোক ক্ষমা কৰি দিয়া বুলি অৰুণাভৰ ওচৰত ক্ষমা বিচাৰিছিল কিন্তু অৰুণাভে এতিয়া বিচাৰ আইনে কৰিব বুলি কৈছিল আৰু অৰুণাভে পুলিচজনৰ আগত কেছটো বৈভৱ গোস্বামীৰ ওপৰত দিম বুলি কৈছিল এতিয়া বাৰু বৈভৱ গোস্বামীক পুলিচে কি শাস্তি দিব বাৰু জানিব পাৰিব আজিৰ খণ্ডটিত আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব মায়াই পল্লৱী মেমক ইমান বেয়াকৈ ক'লো বুলি মনতে দুখ কৰি থাকিব আৰু পল্লৱীৰ ওচৰত গৈ ক্ষমা খুজিম বুলি মনতে ভাবিব আৰু কথাখিনি ৰিয়ানৰ আগত কোৱাত ৰিয়ানে পল্লৱীক এই গোটেই কথাখিনি কোৱাত পল্লৱীয়ে সেইটো এটা ভুল বুজাবুজিহে আছিল মায়াই এতিয়া মোক ক্ষমা খুজিব নালাগে বুলি ক'ব আনফালে আজিৰ খণ্ডটিত অৰুণাভে পল্লৱীক ইমান মিছা অপবাদ এটা দিয়াৰ বাবে পল্লৱীৰ ওচৰত গৈ বৈভৱ গোস্বামীক ক্ষমা খুজিবলৈ ক'ব এতিয়া বাৰু সঁচাকৈয়ে বৈভৱ গোস্বামীয়ে পল্লৱীৰ ওচৰত গৈ ক্ষমা খুজিবগৈ নে বাৰু সেয়া আপোনালোকে জানিব পাৰিব মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত সেয়েহে আজিৰ খণ্ডটি চাবলৈ খুবেই ভাল লাগিব আপোনালোকেও যদি মায়াবিনী ধাৰাবাহিকখন ভাল পায় ভিডিঅ'টিত এটি লাইক কৰি দিব আৰু আগলৈও প্ৰমোসমূহ পাই থাকিবলৈ আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ